অধিৱেশন ভকত বৈষ্ণৱৰ পদধূলাৰে মহিয়ান হৈ পৰিছে অধিৱেশনথলী উন্মোচন কৰা হ'ল মূল তোৰণ আৰু নাটঘৰ হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে দেৰগাঁৱৰ আহোম পথাৰ আৰু এই মুহূৰ্তত অধিৱেশনথলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ যোৰহাটৰ ব্যুৰ চিফ প্ৰদীপ বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক দেৰগাঁও অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে অনাগত 4 দিনত তেওঁলোকে বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰিব আৰু অনুশীলন চলি আছে সাংস্কৃতিক উপ সমিতিৰ যি কাৰ্যালয় তাত এটাৰ পাছত এটাকৈ দলে এনেকৈ অনুশীলন চলাই আছে এয়া হৈছে যোৰহাটৰ গোলাঘাটৰ ঢেকিয়াল আঞ্চলিক সমিতিৰ কণ মইনা মইনীহঁতে তেওঁলোকে থিয় নামৰ অনুশীলন কৰি আছে এই মুহূৰ্তত ঢেকিয়াল আদৰ্শ যি আঞ্চলিক সমিতি আমি পোনে পোনে গৈছোঁ থিয় নামৰ মাজলৈ ঢেকিয়াল আঞ্চলিকৰ এই কণ মইনা মইনীৰ থিয় নামৰ অনুশীলনৰ মাজলৈ আগবাঢ়িছোঁ সেয়া আছিলে গোলাঘাটৰ ঢেকিয়াল আদৰ্শ আঞ্চলিকৰ মইনা মইনীহঁতৰ থিয় নামৰ অনুশীলন আৰু আগন্তুক 3টা দিনত যি বিভিন্ন কাৰ্যসূচী আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখাসমূহে ইয়াতে বিভিন্ন কাৰ্যসূচী তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু প্ৰদৰ্শনৰ সমান্তৰালভাৱে বিভিন্ন শিবিৰত বিভিন্ন উপসমিতিৰ কাৰ্যালয়ত চলি আছে তেওঁলোকৰ অনুশীলন আৰু আগন্তুক তেওঁলোকৰ এই বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী ধন্যবাদ জনাইছো পৰৱৰ্তী খবৰ